নমস্কাৰ। আপোনালোকে এই ফটোখন দেখিছে। এইখন একচুৱেলি মই অঁকা নহয় ফটো। কিন্তু তথাপি মানে ফটোখন এইকাৰণে দেখাইছোঁ। দূৰত এখন পাহাৰ আছে আৰু ইয়াতে যিখিনি পানী আছে ইয়াৰ ওপৰত মই এখন সাঁকো আৰু অকমান কিবা কিবি মানে ঘাঁহনি আৰু দূৰত এখন নাও অংকন কৰিম। কিন্তু মই এই ভিডিঅ'টো যে বনাইছোঁ সম্পূৰ্ণ মোবাইলত বনাইছোঁ, স্ক্ৰীন ৰেকৰ্ডিং কৰি মই ডিজিটেল পেইণ্টিং কৰি আছোঁ। হয়তো মই একেবাৰে পাৰফেক্ট কৰিব নোৱাৰিব পাৰোঁ, ময়ো ট্ৰাই কৰি আছোঁ। কিন্তু ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ, আপোনালোকৰ পৰা মতামত বিচাৰিছোঁ কেনেকুৱা হৈছে জনাব। গতিকে শেষলৈকে চাই থাকক ভিডিঅ'টো। কেনেকুৱা লাগিছে ফটোখন কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে এটা লাইক কৰি দিব।